কিন্তু পিঠা বনাই আছে পিঠা বনাইছে পিঠা নহয় বাবা হাই বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই মনি ফেমিলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম আপোনালোকে কেনেকুৱা আছে নিশ্চয় আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত কওঁতে কওঁতে বিহু আহিয়ে পালে আজি হৈছে উৰুকা আৰু কাইলৈ বিহু আৰু আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ বিহুটো যাতে ভালে কুশলে পাৰ হয় আৰু মই এতিয়া পিঠা বনাম আপোনাৰ তেল পিঠা আৰু পাতি পিঠা মই কেনেকৈ পিঠাবোৰ বনাওঁ আপোনালোকে চাই থাকিব আৰু পিঠা বনোৱাটো কেনেকৈ হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'ব এয়া চাওক মই এতিয়া মিঠৈ কাটি আছোঁ পিঠা বনাবৰ কাৰণে হাত বিষাই গৈছে এটা হাতেৰে নোৱাৰোঁ না এটা হাতেৰে কাটি আছোঁ এতিয়া মিঠৈটো কাটা হ'ল মই খাই আছোঁ চকোচ এয়া ষ্টাৰ এতিয়া মই পিঠাগুড়িটোত অলপ ময়দা দিম এতিয়া চুজি দিম পিঠাগুড়িটোত অলপ আধা ঘণ্টামান ঢাকি থৈ দিম আমাৰ ঘৰত যে বাইদেউহঁতে থাকে ইহঁতে কি কৰি আছে চাম গৈচোন কি কৰিছা পিঠা বনাই আছা এই আছা কিন্তু পিঠা বনাই আছে পিঠা বনাইছে পিঠা নহয় বাবা কি এটা পিঠা কি হৈছে পিঠা খং উঠছে তাৰ এদিকে পিঠা বনাই আছে তেল পিঠা কিন্তু পিঠাটো বোলে হোৱাই নাই ফুলায়ে নাই চেপেটা হৈ আছে মোৰ পিঠাটোৰ পৰা কি হ'ব ঠিক নাই আৰু এদিকে কি কৰি আছে এদিকে মাংস বনাই আছে নিৰামিষ মাছৰ মাথা দি ৰঙা কোমোৰা বেঙেনা অঁ এদিকে ৰুটিয়ে হ'ব নেকি আকৌ চব হ'ব আজি ময়ে বনাব লাগিব এতিয়া ছোৱালীজনীক টোপনি মৰালোঁ কি খাইছে এদিকে চাওক মাছো আনিছে আমাৰ বনাব মোৰ হাজবেণ্ডে বনাব চব্জিটো আৰু মই পিঠা বনাম আৰু এদিকে চাওক টেবুলৰ অৱস্থা ঘৰৰ অৱস্থা পাকঘৰৰ অৱস্থা কি হৈ আছে চাওক মেলো হৈ আছে এদিকে চাওক ছোৱালীজনীয়ে মুড়ি খাইছিলে এইকেইটা মুড়ি পেলাইছে এতিয়া মই এইকেইটা চাফা কৰি লওঁ তাৰপিছত পিঠা বনাব বহিম গাখীৰটো জুইত দিওঁতে গাখীৰটো উতলি পৰি গ'ল কি অৱস্থা হৈছে
এতিয়া মই পাতি পিঠাত দিবৰ কাৰণে ক্ষীৰ বনাই আছোঁ। এই আছে গাখীৰ, তাৰপিছত গাখীৰত কেইটামান তেজপাত দি দিছোঁ। এতিয়া চেনি দিম গাখীৰটোত। এতিয়া দিছোঁ এলাচ। এই আছে ক্ষীৰটো এতিয়া হৈ গ'লে এতিয়া লমাই দিম, ঠাণ্ডা হ'লে তাৰপিছত বনাম। ক্ষীৰ নহয় পায়স। ক্ষীৰ হয়, এইটো পিঠাত দিম। এতিয়া মই পিঠা বনাই আছোঁ, পাতি পিঠা বনাই আছোঁ প্ৰথমতে। এয়া চাহ কেনেকুৱা কি টাৱাটো তেল লগাই ল'ব। এইটো হয় বেঙেনাৰ ঠাৰি দান। আকৌ তেল লগাই লৈছোঁ। বনাই লৈছোঁ। এই পিঠা হ'ল আমাৰ, এতিয়া খাবই পাৰিম। এই আছে মোৰ পাতি পিঠা বনোৱা হ'ল। আৰু পাতি পিঠাটো কেনেকুৱা হৈছে বনোৱা আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'ব হৈছে নে নাই। আৰু এইদিকে মই তেল গৰম কৰিছোঁ। এতিয়া মই তেল পিঠা বনাম। এয়া চাওক গুৰটো হ'লে এতিয়া এইয়া মই পিঠা বনাই আছোঁ। পিঠাটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এই ভোগালী বিহুটো যাতে ভালে কুশলে পাৰ হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এয়া চাওক মই পিঠা বনাম। এয়া চোৱা। এই চাওক মোৰ ল'ৰাই পিঠা বনাই আছে। টেষ্টি
তাৰপিছত মই উল্টাম উল্টাব পাৰিবা জানো তুমি? মই উল্টাই আছো। দিয়া হয়তো দিয়া পৰিব তো গা আস্তে। এইয়া দেখিছা মোৰটোতো কৰাই দেখাওক চোৱা মোৰ ল'ৰাই জানিছে পিঠা বনাবৰ কাৰণে। মোৰ ভণ্টিয়ে কান্দি আছে কৈ আছা চোৱা আমা ভালকে লাহে লাহে কৰিবা, তেল পৰিব নালাগে। হৈছে হোৱা নাই মই নিজে নিজেও কৰিব পাৰিম পাৰিবা? তুমি যাম বুনুক টোপনি মাৰা হৈ যাব হৈছে মোৰ ল'ৰাটোৱে অলপ হেল্প কৰিলে, সেইকাৰণে সোনকালে হৈছে, নহ'লে মই অকলে কৰিলে আৰু দেৰি হ'লে হয়। এয়া চাইছানে কিমান বাচন ওলাইছে? এই বাচনবোৰ এতিয়া ধুম। এতিয়া যদি বাচনকেইটা ধুই নথওঁ ৰাতিপুৱা দেৰি হৈ যাব। ৰাতিপুৱা সোনকালে গা ধুব লাগিব, গা ধুই পূজা দিব লাগিব। সেইকাৰণে ভাবিছোঁ এতিয়াই বাচনকেইটা ধুই থওঁ। বাচন বৰ্তন ধোৱা হ'ল আৰু পাকঘৰটো এলোমেলো হৈ আছিলে, পাকঘৰটোও চাফা কৰিলোঁ। আৰু কাপোৰকেইটা ধুই দিছিলোঁ যে, এইকেইটা কাপোৰকেইটা এনেই থৈ দিছিলোঁ, ভাজ কৰা নাছিলোঁ। এই কাপোৰকেইটা এতিয়া ভাজ কৰি থলোঁ। আৰু এতিয়া কেইটা বাজে জানেনে? 1:10 বাজে। ইমান ৰাতি হৈ গৈছে, টোপনিয়ে যোৱা নাই। আৰু কামকেইটা কৰি থৈছোঁ, মোৰে ভাল হৈছে। ৰাতিপুৱা নহ'লে দিগদাৰ হ'লে হয়, দেৰিও হ'লে হয়। গা পা ধুব লাগিব সোনকালে, পূজাও দিব লাগিব। সেইকাৰণে কামখিনি কৰি থলোঁ। টোপনি মাৰোঁ, 1-2 ঘণ্টা টোপনি মাৰোঁ। ঠিক আছে বাৰু, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ মোৰ চেনেলত যোন আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখা হ'ব আৰু এটা পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা, গুড নাইট।